যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত AJYCP তথা বীৰ লাচিত সেনাৰ বোকাজান আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে আজি এখন আমি সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ জৰিয়তে আমি আপোনালোকৰ অৱগত কৰিব বিচাৰিছোঁ যে দুটামান কথা। সদ্যহতে কাৰ্বি আংলঙৰ যি ভূমি নীতি লৈ পেলাই যি এটা বিতৰ্ক সৃষ্টি হৈছিলে সূত্ৰপাত, সেই বিতৰ্ক হোৱা সৃষ্টিত আমি শেহতীয়াকৈ কিছুমান কথা গম পাইছোঁ যে অতিকৈ পৰিতাপৰ বিষয় যে কেইদিনমানৰ আগতে বকলিয়াত বহুখিনি মানুহ সমাবেত হৈ পেলাই এখন সংবাদমেল আয়োজন কৰিছিলে। তাত আমাৰ ক'বলগীয়া একো নাই, সংবাদমেল আয়োজন কৰাটো সকলোৰে অধিকাৰ আছে, গণতন্ত্ৰৰ অধিকাৰ। কিন্তু আমাৰ পৰিতপ্তৰ বিষয় এইটো যে কাৰ্বি আংলঙৰ যি নতুন ভূমি নীতি লৈ পেলাই যি সংবাদমেলখন আয়োজন কৰোঁতে বিশেষ এজন ব্যক্তিয়ে তেখেতে পোনপ্ৰথমেই সংবাদমেলখন আয়োজন কৰাৰ বক্তব্য ৰখাৰ আৰম্ভণিতেই যি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক বা বীৰ লাচিত সেনাই যি বহিৰাগত বিদেশীৰ কাৰণে অতদিনে আমি সংগ্ৰাম কৰি আহিছোঁ, সেই সংগ্ৰাম যেন ক'ৰবাত আমাক ক্ষুণ্ণ হৈছে বুলি আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ। তাৰত কিহৰ কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ সেই সংবাদমেলৰ সেই ব্যক্তিগৰাকীৰ ওপৰত যে তেখেতে বঙালী আৰু বিহাৰী যিটো শব্দ তেখেতে প্ৰথমতে প্ৰয়োগ কৰিছিলে, তাৰ ঠাইত যদি তেখেতে খিলঞ্জীয়া বুলি ক'লেহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া একো নাই। কিন্তু তেখেতে জানিব লাগিছিলে যে সংবাদমেল আয়োজন কৰোঁতে আজি আমি বহিৰাগত আৰু বিদেশীয়ে গোটেই অসমখন গ্ৰাস কৰি দিছে। আজি উজনিৰ পৰা নামনিলৈকে যিবোৰ সংগ্ৰাম হৈছে, কাৰ লগত সংগ্ৰাম হৈছে? বহিৰাগতৰ লগত, বিদেশীৰ লগত আমাৰ সংগ্ৰাম হৈ আছে। আজি অসম আন্দোলন কিহৰ কাৰণে হৈছিলে? অসম চুক্তি কিহৰ কাৰণে হৈছিলে? বহিৰাজ্যৰ পৰা আৰু বহিৰাষ্ট্ৰৰ পৰা যি অগাধ প্ৰব্ৰজন হৈছে অসমীয়া বসবাস কৰা খিলঞ্জীয়া জাতিৰ যে ক্ৰমান্বয়ে যে নিকটীয়া পিনে শেষৰ পিনে যে আমি উপক্ৰম হৈছোঁ, আমি যে অসমতে সংখ্যালঘুত পৰিণত হৈছোঁ, এই কথা তেখেতে উপলব্ধি কৰিব লাগিছিলে। যদি সংগ্ৰাম কৰিবলৈ তেখেতৰ গাত শক্তি নাই তেতিয়াহ'লে তেখেতে বহিৰাগত বা বিদেশীৰ সহায় লৈ পেলাই সংগ্ৰাম কৰিব নেকি? আৰু সংগ্ৰাম কাৰ লগত কৰিব? ভূমিপুত্ৰৰ খিলঞ্জীয়া মানুহৰ লগত সংগ্ৰাম কৰিব নেকি? বঙহৰ লগতে সংগ্ৰাম কৰিবলৈ তেখেতে আগবাঢ়িছে নেকি? সেইকাৰণে তেখেতক আমি ধিক্কাৰ দিছোঁ আজি দুইটা জাতীয় সংগঠনে। আৰু আমি ক'ব বিচাৰিছোঁ যে তেখেতক যে আপুনি কোনো কাৰণতে পৰৱৰ্তীত এনেকুৱা বক্তব্য নাৰাখিব। সংগ্ৰাম কৰিব যদি শক্তি নাই তেতিয়াহ'লেতো আপুনি বহি থাকিব, কিন্তু বিদেশী বহিৰাগতৰ শক্তিৰে আমি সংগ্ৰাম কৰিবলৈ আগবাঢ়ি নাযাওঁ। এইখন খিলঞ্জীয়া অসমত বসবাস কৰি আছে খিলঞ্জীয়া বাসী ৰাইজে ইয়াত সমন্বয়েৰে আমি একতাৰে আগৰ পৰা সমন্বয়েৰে আমি বান্ধ খাই আছোঁ, অনাগত দিনতো আমি বান্ধ খাই থাকিম। কিন্তু আমাৰ প্ৰশ্ন হৈছে কি যে কাৰ্বি আংলঙৰ যি সময়ে সময়ে আমি লক্ষ্য কৰিছোঁ যে নিৰ্বাচনৰ সময়ত এনেকুৱা ভূমি নীতি আইন আগতেও ওলাইছিলে আৰু এতিয়াও অহা বছৰলৈ যি বিধানসভা আহি চমু চাপিছেহি, এই বিধানসভাৰ আগতো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি জিলাখনত অশান্তিয়ে এতিয়া বীজ ৰোপণ কৰিব বিচাৰিছে বুলি আমাৰ সন্দেহ হৈছে। এনেকুৱা এতিয়ালৈকে আমি কোনো কথাই নিশ্চয় আমি গম পোৱা নাই কথা কি হৈছে কি নাই হোৱা, কিন্তু এটা উৰা বাতৰিৰ নিচিনা এটা বিভ্ৰান্তৰ সৃষ্টিৰ যেন বাতৰি মানে সমাজত বিয়পাই দিছে আৰু এই বিভ্ৰান্তৰ সৃষ্টিৰে সমাজখন বিশৃংখলীয়া পৰিৱেশ সৃষ্টি কৰিছে বুলি আমাৰ অনুভৱ হৈছে। আৰু লগতে আমি আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে কাৰ্বি জাতিৰ যি আত্মা, কাৰ্বি জাতিৰ যি স্বাভিমান, যি তেখেতলোকৰ যি সপোন আছিলে, সেই সপোন তেখেতলোকে দিঠকত পোৱাটো বিচাৰে। তেওঁলোকৰ আছিলে এটাই দাবী কি কাৰ্বি আংলঙত 244A আৰ্টিকলৰ ওপৰত দীৰ্ঘদিনে এই সংগ্ৰামখন কৰি আহিছে। আমি সদায় খিলঞ্জীয়া এজন ভূমিপুত্ৰ হিচাপে আমি সন্মান কৰোঁ তেখেতলোকৰ এই জাতীয় সংগ্ৰামখনক, যি অশেষ তেওঁলোকে আত্মবলিদান দিছে এই সংগ্ৰামখনত। আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি জাতিৰ যি 244A আৰ্টিকল, আজি আমি দুইটা জাতীয় সংগঠনে তেওঁলোকৰ প্ৰাপ্যটো অধিকাৰটো পোৱাটো আমি অন্তৰৰ পৰা বিচাৰিছোঁ আৰু অনাগত দিনত তেখেতলোকৰ এই যাত্ৰা সফল হওক বুলি আমি আশা কৰিছোঁ।
আৰু আমি ক'ব বিচাৰিছোঁ যে আজি যুৱ ছাত্ৰ পৰিষদে হওক বা বীৰ লাচিত সেনা জাতীয় সংগঠনেই হওক, আমাৰ যিবোৰ দাবী আছে, যিদৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰাজ্যিক পাৰপত্ৰ, ইলাৰ্ণ পাৰ্মিট তথা পূৰ্ণ স্বায়ত্তশাসিত নাগৰিকত্ব, এই ব্যৱস্থাবোৰ যদি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা দাবী কৰি আহিছে, এই দাবীবোৰ কাৰ কাৰণে কৈছে? এই দাবীবোৰ অসমৰ খিলঞ্জীয়া স্বাৰ্থতে কৰিছে। ঠিক তেনেদৰে 244 এই আৰ্টিকলটো কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে এখন শক্তিশালী অধিক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে তেখেতলোকে এই অধিকাৰটো বিচাৰিছে, যি সংবিধানত উপলব্ধ আছে। কিন্তু সেইবাবে কৈছোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যদি এই দাবীসমূহত যদি কোনোবাই যদি অগ্ৰাহ্য কৰে, যদি এই দাবীসমূহত যদি অমূলক মূল্যহীন বুলি কয়, তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো আমাৰ অন্তৰত দুখ লাগিব। আৰু তেতিয়া আমি এনেকুৱা বক্তব্য ৰখা ব্যক্তিসকলৰ ওপৰতো আমি প্ৰতিক্ৰিয়া দিবলৈ আমি বাধ্য হ'ম। ইয়াত বসবাস কৰা খিলঞ্জীয়াবাসী ৰাইজ সদায় অটল অদম্য আৰু সাহসৰে থাকক। কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় ডক্টৰ তুলিৰাম ৰংহাংদেৱক আমি সজাতি দলে লগ কৰিছোঁ। তেখেতেও আমাক প্ৰতিশ্ৰুতি দিছে যে কাৰ্বি আংলঙত বসবাস কৰা কোনো ব্যক্তিয়ে এনেকুৱা চিন্তা ধাৰণা কৰিব নালাগে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়াবাসী ৰাইজে অসমৰ য'তেই বসবাস কৰক, সদায় তেওঁলোকৰ সুৰক্ষিত হৈ আছে, অনাগতটো সুৰক্ষিত হৈ থাকিব। কিন্তু বহিৰাগত লৈ পেলাই কোনোৱে যেন অনাগত দিনত কাৰ্বি আংলঙত এটা বিৰূপ এটা আন্দোলনৰ এটা ষড়যন্ত্ৰমূলক আন্দোলন সৃষ্টি কৰিবলৈ নকৰে, তাৰ বাবে আমি তেখেতক সেই ব্যক্তিজনক আমি সকীয়নি দিছোঁ। জাতীয়তাবাদী যুৱ পৰিষদৰ সৈতে একমত আৰু ময়ো নিবিচাৰোঁ যে আমাৰ অসমীয়া থলুৱা জাতীয় জনগোষ্ঠীৰ সৈতে আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকল একলগ হৈ থাকিব লাগে। কোনোবা যিদৰে সেইদিনাখন বকলীয়া ঘাটত যি বক্তব্য তেওঁ ৰাখিছে বাহিৰাগত বনয়াক লগত লৈ, সেই বক্তব্যক মই একেমুখে ধিক্কাৰ দিছোঁ। আৰু অনাগত দিনত যাতে এনে কাৰ্য তেওঁলোকে হাতত নলয়। আৰু অসমীয়া খিলঞ্জীয়া লোকসকল সদায় জাতিৰ স্বাৰ্থৰ হকে কাম কৰি যায়। গতিকে মাননীয় তুলিৰাম ৰংহাংদেৱেও আমাৰ অসমীয়া খিলঞ্জীয়া জাতীয় স্বাৰ্থৰ হকে মাত মাতিলে তেওঁ সদায় সহায় কৰিব, এই বক্তব্যই ৰাখিছোঁ। আৰু অনাগত দিনত অসমীয়া কাৰ্বি জাতীয় জনগোষ্ঠীসকলৰ লগত একমত হৈয়ে কাম কৰি যাব। ধন্যবাদ।